মই আজি চিকেনৰ লগত পালেং শাক দি এটা ৰেচিপি বনাবলৈ ওলাইছোঁ। আহকচোন কেনেকৈ বনাওঁ আপোনালোকেও চাব। লগতে খালি মাংসটো মই অলপ দেৰি আগতে মেৰিনেট কৰি ৰাখিছিলোঁ। ইয়াত মই গৰম মছলা, ৰেড চিলি আৰু মিঠাতেল, নিমখ, হালধি এই গোটেইকেইটা দি মই অলপ দেৰি আগতে মেৰিনেট কৰি ৰাখিছিলোঁ। তাৰ কাৰণে পালেংখিনি 5 মিনিটমান সময় বইল কৰিব লাগিব। পালেংখিনি বইল হোৱাৰ পাছত মই আইচ দিয়া পানীত অলপ দেৰিৰ কাৰণে ৰাখি থৈছোঁ, কাৰণ তেতিয়া মানে কালাৰটো অকণো সলনি হৈ নাযায়। তাৰ পাছত মই এইখিনি নহৰু, পিঁয়াজ, ধনিয়া এনেকৈ দি পেষ্ট এটা কৰি দিম। মই কাটি থোৱা এই আদা, নহৰু, বিলাহী এই গোটেইখিনি এতিয়া অকণমান তেলত দি পেলাই অলপ দেৰি ব্ৰাউন কালাৰ হোৱালৈকে অকণমান দেৰি ভাজিব লাগিব। এয়া দেখিছেনে, অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াৰ ওপৰত মই মাংসখিনি দি দিম। মাংসটো 5 মিনিটমান ফ্ৰাই কৰাৰ পাছত তাৰ ওপৰত মই দৈ অলপ দি দিম। দৈ দি অলপমান আকৌ ভাজিব লাগিব। এয়া দেখিছেনে, দৈ দি পেলাই মই 1-2 মিনিটমান ভজাৰ পাছত এতিয়া মই ইয়াৰ ওপৰত মই যিটো বনাই থৈছিলোঁ সেই পেষ্টটো এড কৰি দিছোঁ। এয়া মাংসখিনিৰ ওপৰত মই পানীটো দিলোঁ, কিন্তু পানীটো আপোনালোকে নিজৰ ইচ্ছামতে দিব। যদি আপোনালোকে গ্ৰেভি খাব বিচাৰে তেতিয়া পানীটো কমকৈ দিব, আৰু যদি খাব বিচাৰে পানীটো সৰহকৈ দিব। এয়া চাওক, মোৰ ৰেচিপিটো হ'বলৈ আৰু বেছি সময় নাই। আপোনালোকে নিমখটো নিজৰ অনুমানত চাই ল'ব, আৰু বাকী ইয়াৰ ওপৰত ধনিয়া বা কেঁচা জলকীয়া কিবা কাটিও ল'ব পাৰে। এই আছোঁ, মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল, আৰু ইয়াৰ গোন্ধটো কিন্তু খুবেই ধুনীয়া লাগিছে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, আৰু কেনেকুৱানো পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ।